ঐ আমাৰ গাঁওখন যে ৰাস্তাবিলাক তই দেখিলে পাগল হৈ যাবি ইমান ধুনীয়া হয় নেকি কেনেকুৱানো হিয়ামুটি লগোৱা আমাৰ গাঁৱৰ ৰাস্তাবিলাক যে মাৰ্বল পাথৰ লগোৱা এই তোৰ কথা বাদ দে আমাৰ গাঁৱৰ ফালে যে হয় টিঙৰ ৰাস্তা বনাই আমাৰ গাঁও পুখুৰীটোত 22 কেজি মানৰ এটা পুঠি মাছ আছে অলপ বেছিয়ে হ'ল নেকি এ থ আমাৰ ফালে এজনী দৈকণা মাছত তাক লৈ যায়হি তাৰ আগত তাক লৈ যায় তাক সিটো মাহৰ 12 তাৰিখে যেন এখন এৰোপ্লেন ঘূৰি গৈছিল দেখিছিলি আমাৰ ডাঙৰ টেংক দুটা কৈছিল এখন আমাৰ এৰোপ্লেন আছিল এ থ এখন আমাৰ ডিলাৰ পৰা কিনি লৈ গৈছ তোৰ কেইটা ডিলা আছে ডিলাৰ 10টামান হ'ব ডিলাৰ 10টামান হ'ব বহুত দিলি বুজিছ হ'ব এই ডিলাৰ থকা মানুহটো কোন শুনি ল সেইটো আমাৰ মহাক বনাই দিয়া মানুহটো কোনো আকৌ মাই গ্ৰেণ্ডফাদাৰ কোন মহাই যে গ্ৰেণ্ডফাদাৰ বুলি কৈছ সেইটো জন্ম দিয়া মানুহটো কোন জানো না জানো মই জানো সেইজনী হৈছে গ্ৰেণ্ডমাদাৰ গ্ৰেণ্ডমাদাৰ নহয় গ্ৰেণ্ডমাদাৰ মায়ে খেয়ে দিছিলে বাদ দে এইবিলাক চিধা সেইটো আগৰ দিনৰ কথা এইবিলাক বাদ দে মই কওঁ এটা কথা শুন আমাৰ ইয়াতে হয় মনে মনে থাক চেং হ'ব কিন্তু তই অলপ বেছি দি আছ আমাৰ গাঁৱত আহি মামাকে দম দি আছ তোক হাজিৰা লগাই পিটাই তই হাজিৰা লগাই পিটিব নালাগে মই তোক ঠিকা লগাই পিটিম হে ৰামিষ্ঠা কণ্টেকত আমাৰ ফাদাৰে যায় হয় নেকি ফাদাৰৰ নাম কি সুৰ কিয় তোৰ সুধিছ মোক সোমাই যে মুখত পৰিব এ বেছি কৈছ এখন দেখিছ একশো মাৰিম ঘৰক কাম কৰে তই মোক আজি টাস্ক কৰিব ক'ৰ পৰা সাহস পালি তই কি চাইছ এক মাহ মই তোক 200 টকা দিম বিৰাই চেখৰ দি আজি চিফৰ পাৰ্টি কৰিছো শেখৰ মেইন চাই লম তই মোক চিখৰ কাৰণে মাৰিলি তই তাৰ ফালে হৈ তোকো এদিন মই চাই ল'ম চিখৰ কাৰণে মোক মাৰিছো আৰু ইয়াৰ গোটেই মোক মোক মাৰিলে নাহে ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু একেলগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব